Last part door. Last part. 5:35. Yes. No. Yes. Khoghan pani bhara. Dekhibole paise. Numoligarh Refinery Limited. NRL. So hi guys, welcome to my YouTube channel. সকলোকে স্বাগতম জনাইছো আজি এটা নতুন ভিডিও লৈ সো ভিডিওটো কিহৰ ওপৰত হ'বলৈ গৈ আছে আপোনালোকে থাম্বনেলটো চাই গম পাইছে সো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাব যাতে শেষলৈকে চাব ভাল পায় কিবা এটা ৰহস্য পাব সো দেৰি নকৰি ভিডিওটো তেনেহলে আৰম্ভ কৰো লেটস গো সকলো এনসিসি মানে ৰানিংৰ কাৰণে হাজু আহিছে পুৰা একদম হাফে চাপে লগাই ৰেডি সো মই হৈ লৈছো ৰেডি এফালে আছে মিস্টাৰ খগেন আছে দিগন্ত আছে সকলো আছে আৰু মানে আজি ভিডিওটো ধামাকা হ'ব একদম পুৰা ফালি হ'ব সো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাওক তো এনজয় দেখিছে যেগুলো হৈছে আমাৰ মানে জেডিজি কলেজৰ মানে বেক সাইডত আছে তো এখন ফিল্ডত 1600 মিটাৰ দৌৰাব সো আপোনালোক A few moments later. So guys, finally হৈ গ'ল ৰানিং হৈ আছে ৰানিং So guys, দেখিবলৈ পাইছে একদম পুৰা লং জাম্প মাৰি আছে ইফালে থাৰ্ড গ্ৰুপ মানে ফাৰ্ষ্ট সেকেন্ড হৈ গ'ল এটা থাৰ্ড আছে আমি আছো ফোৰ্ডত মাৰি আছে থাৰ্ড গ্ৰুপ মাৰি আছে এফালে আছে ব্ৰো ফ্ৰেন্ডসি কাৰণে একদম লং জাম্প আৰু এনসিসি কাৰণে লং জাম্প 1 মিনিট 5:30 নম্বৰতে লাষ্ট আছে লং জাম্প মাৰিব আছে তো পানী চানি খাই দিছে আধো লাগিছে এফালে আছে ৰাজা ৰলে না খগেন মিস্টাৰ খগেন
ধৰি পেলাই বিকাশনীত কেনেকুৱা লাগিছে কিবা এটা থাকি যোৱা নিচিনা লাগিছে লাষ্টৰ টিপত এটা কি আছে লং জাপ অলপ জোৰকৈ কৈ দে লং জাপ আছে এতিয়া ভাগৰ লাগিছে মাৰিম আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে চব এইকেইটা লং জাপ একদম এক্সেলেণ্ট মাৰিছে এই খগেন কিমান মাৰিলে 17.04 খগেন 17.04 আৰু নকুল ভাই সুভাষ 13.05 দেখিছে চলে লো এক্সেলেণ্ট চেষ্টা কৰ গাইস এবাৰ গৈ আছে দিগন্তপুৰী লং জাপ মাৰি লেটস গো যা ভাজা মার এবার যা 15 মার নাই দে পেছনে দিকে নাই দে বিশ্বজিৎ সকি নিবা হ্যাঁ বলে হই গলা আইবা এটা এজে মাইব না লাগে 16.04 কমি গল জাঙ্গে কেনেকুৱা লাগে লং জাপ মাৰি কিমান মাৰিলা মই 18 হা 18 মই খগেন কিমান মাৰিলা 18 দিগন্ত 15 সো মই লাষ্টত মানে ফাউল মাৰি দিছো 19 পুৰা কষ্ট কৰিছে ল'ৰাকেইটা দেখিবলৈ পাইছে কিমান মানে ডাঙৰ মানে ফিল্ড হয় আমাৰ কলেজৰ জেডিজি কলেজৰ পিছফালে আছে ৰ'দটো পৰি দিছে মানে কেমেৰা কেপচাৰ কৰিব পৰা নাই ফ'কাছ ল'ব পৰা নাই মানে মানুহজনৰ ফ'কাছ ল'ব পৰা নাই তো যেনে তেনে বাৰু কমপ্লিটটো কৰিলোঁ লং জাপত এক্সেলেণ্ট মাৰিলোঁ চ' তাৰ নেক্সটৰ মানে ফিজিকেলখিনি দেখা যায় তাৰপিছত আপোনালোকক কৈ আছোঁ চ' ভিডিঅ'টো স্কিপ নকৰা সকলোৱে চাই থাকক কেনেকুৱা লাগিলে সকলোৱে কমেণ্ট কৰিব লাইক কৰিব এই খগেন আৰু দিগন্ত ইফালে সুভাষ বেয়া গৈ আছে আৰু মানে এক্সেলেণ্ট মাৰিছেতো পানী খাবলৈ গৈছে একদম পানী পিয়া লাগি গৈছে তো গাইজ ফিল্ডখন এবাৰ চিনেমেটিক শ্বটটো চাই লওঁ গাইজ ইয়াত মানে পানী দিয়া হৈছে মানে কি কয় খোৱা পানী শুদ্ধ খোৱা পানী নে কি কিবা য়েছ ন সুভাষ এই খগেন পানী ভৰা দেখিবলৈ পাইছে নুমলীগড় ৰিফাইনেৰী লিমিটেড NRL ত' পানীটো কাৰণে কেনেকুৱা লাগে আপোনালোকক জনাই আছোঁ নে কি খগেন এই চৰ্দি জ্বৰ এই ইয়াত নাই পানী নাই এই দুটাতে আছে এই মই হৈ গ'ল থাম কথা ধৰা লেলো লাষ্টত কিমান মাৰিলি দেখিবলৈ পাইছে পুৰা পানী ভৰাই আছে তো ইউটিউবত যাব আকৌ দেই চাৰে ষোল্ল হৈ গ'ল ৰানিং হৈ গ'ল এতিয়া গৈ আছোঁ মানে ঘৰলৈ কাৰণ বহুত ভোক লাগিছে ফিল্ডখন বাই বাই দিছোঁ আৰু NCC চবৰে হৈ গ'ল এতিয়া ঘৰলৈ গৈ আছোঁ ন হয় দেৱন্ত কেনেকুৱা লাগিলে গাইজ হেৰি আৰু মানে কি পানী চানী খাই লৈছোঁ আৰু তো এতিয়া যাওঁ ঘৰলৈ তো এইফালে আছে খজুৰ ভাই হাই কৈ দিয়া চিলেকশ্যন হৈ গ'ল দেখিছে অঁ হেপ্পী আই এম ভেৰি টুডে হেপ্পী চ' দিগন্ত পানী ভৰাই লৈছে পানীটো খাই লওঁ তাৰপিছত গৈ থাকোঁ ঘৰলৈ আৰু অঁ চবেই মানে যাতে ভিডিঅ'টো চাই ছাবস্ক্ৰাইব কৰি দিয়ে আৰু লাইক এটা কৰে কমেণ্ট এটা কৰে চ' ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু বাই বাই